এইটো কিন্তু মজা পৰিলে মই আজি নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ আমাৰ বিশেষজ্ঞ এওঁলোক নমস্কাৰ স্বাগতম জনাইছোঁ ত্ৰিদীপ কোঁৱৰ আনঅফিচিয়েল চেনেললৈ। আজি বেছি কথা কৈ নাথাকোঁ। আজি আপোনালোকক এগৰাকী মানুহৰ ওচৰত লৈ যাম, তাৰমানে যিয়ে ৰিলছ জগতত একেবাৰে ৰিলৰ ভিলেইন হয় আৰু এতিয়া বৰ্তমান ভিলেইন হৈ আছে অনু নামেৰে। আপোনালোকে হয়তো চিনি পায়, আপোনালোকে চাই আছে ইমান ধুনীয়াকৈ বৃন্দাবন চাই আছে বা ওচৰত থাকিবলৈ ভয়েই লাগে। এতিয়া হেৰিয়ৰ নিচিনা এই দাদাৰ নিচিনা মানে মা দিব লাগিব দীপনদাৰ নিচিনা মা দিব বা সেই বুলি মোক কিন্তু আকৌ ধমকিটো নিদিব বাৰু। বহুত ধেমালি বহুত কিবা কিবি কৰি আছোঁ, কি কয় এনেইতো চিৰিয়েলত ছেটত আজি ছেটত আহিছোঁ, আজিও আহিছোঁ, আকৌ আগতে দিনা আহিছোঁ গতিকে আমাৰ হেৰিটো লৈছোঁৱে ধ্ৰুৱকটো লৈছোঁৱে, পাইছে ভিডিঅ'টো। কি কৰিলোঁ কি নকৰিলোঁ একো গম নাপাওঁ। মইতো আচলতে কথা কোৱা মানুহ নহয়, মই গোৱা মানুহে। গান ভালকৈ গাব পাৰোঁ কিন্তু কথা ক'ব নোৱাৰোঁ ভালকৈ। আৰু এতিয়া সুধিম মানে অনু সুধিম, অনুবা নে বৌ বুলি ক'ম এতিয়া, অনুবৌ। এতিয়া আপুনি ক'ব লাগে মানে খংটো ইমান কিয় চুকা তাৰমানে? মোৰ মানে চবফালে টেনশ্যনটো, সা সম্পত্তি বহুত কিবা কিবি মোৰ মানে মাথাত ধেৰ কিবি চলি থাকে। চ' এইবিলাক মেনেজ কৰি থাকোঁতে ইফালে মানুহটো হৈছে সেই এনেকুৱা টাইপৰ মা টাইপৰ আকৌ মিলাব লাগে। গতিকে সা সম্পত্তি ঘৰ দুৱাৰ এইবোৰক লৈ পেলাই মানে মোৰ হাজাৰটা টেনশ্যন চলি থাকে। গতিকে মই এনিটাইম মানুহটো মানে 90 ডিগ্ৰীত মোৰ খং উঠিয়ে থাকে, চুলিৰ আগতে থাকে টাইম। আৰু ইফালে মানুহটো হৈছে এনেকুৱা একো কামৰ মানুহ নহয় না, অফিচ যায় না কিবা, এনেই টাইম খালি মা কৰি থাকোঁতেই যায়। গতিকে সেইকাৰণে মোৰ খং উঠি থাকে আচলতে। আপুনি অফিচটো লৈছে নেকি? বৰ্তমান কব্জা কৰাগে নাই, কৰিম আৰু কৰিব বোলে, কব্জা কৰিব বোলে, অফিচ কব্জা কৰি দিব এবাৰতো আৰু ভয়ংকৰ হ'ব তাৰমানে। আগৰ কেইখন চিৰিয়েলতো ভয়ংকৰ ৰূপ লৈছে, মাজতে এখন কিন্তু বৰ নৰ্মেল লৈছে আপুনি, বৰ নৰ্মেল লৈছে। তাৰ মানে একদম সেইটোহে মানে বেলেগে বহুতে কয় এনেই কেৰেক্টাৰ বহুত চেলেঞ্জিং হয়, কিন্তু বাৰ কাৰণে চাগে সেইটোহে বেছি চেলেঞ্জিং আছে। মোৰ পজিটিভ। মোৰ ফাৰ্ষ্ট এখন ধাৰাবাহিক আউটে জোনাত, সেইখনত মই কমপ্লিট এজনী গাঁৱৰ সাধাৰণ ঘৰৰ ছোৱালী এজনী মাষ্টৰ আমি দুজনী বাই ভনী। এইজনী ছোৱালীৰ যিখিনি ষ্ট্ৰাগল লাইফ যায় ন, যে ঘাট প্ৰতিঘাত বহুত আহে, ভনীয়েকক বিয়া, মই চোৱা ল'ৰাটোলৈ ভনীয়েক বিয়া হৈ যায়। গতিকে সেই এটা খুব ধুনীয়া কাহিনী আৰু খুব সাধাৰণ এজনী ছোৱালী মই গাঁৱৰ, সেইটোৰ লগতো এইটো চৰিত্ৰ কমপ্লিট বেলেগ এনেকুৱা মানে আকাশ পাতাল পাৰ্থক্য। এতিয়া ঘপকে কৈ দিছোঁ, আমাৰ কেমেৰাৰ ঘপকে কেমেৰা আছে, এতিয়া ধূপ খাইছোঁ, হেল্প কৰি দিছোঁ, অলপ কৰিছোঁ কেমেৰাটো ধূপ খাইছোঁ। কি নিউজ? আমাজন এতিয়া ঘপকে ওলালে আপোনাৰ ষ্ট্ৰাগলৰ কথা ওলালে। ষ্ট্ৰাগলৰ কথা কওঁতে বহুতে নাজানে আমাৰ আপুনি কেনেধৰণে আহিলে সংযোগলৈ, আপোনাৰ ষ্ট্ৰাগল কেনেকৈ হৈছিলে ইয়াত, আপোনাৰ অলপ যদি কৈ দিয়ে আমাৰ দৰ্শক। ষ্ট্ৰাগল মই 2007ত এইটো ইণ্ডাষ্ট্ৰীলৈ আহিছোঁ। 2007ৰ পৰা মই 2011-12 মানলৈকে মই কণ্টিনিউ ষ্ট্ৰাগলেই কৰিছোঁ। দীঘলীয়া ষ্ট্ৰাগল, এতিয়াও ষ্ট্ৰাগল কৰি আছোঁ বাৰু, এতিয়াও শিকিয়ে আছোঁ, শিকিব লগাটো বহুত থাকে। অভিনয় শিকি শেষ তথাপিতো যি হ'লেও মানে মই ভাবোঁ যে আমি শিকি শেষ কৰিব নোৱাৰোঁ। ষ্ট্ৰাগল বহুত আছে লাইফত, বহুতখিনি ষ্ট্ৰাগল কৰি আহিছোঁ, বহুত ঘাট প্ৰতিঘাটো দেখি আহিছোঁ, জীৱনত দুখ সুখ চব পাই আহিছোঁ। আৰম্ভণি ষ্ট্ৰাগলখিনি খুব কষ্টকৰ আছিলে। নগাঁৱৰ পৰা নগাঁও মোৰ কামপুৰত ঘৰ, গাঁৱৰ পৰা গুৱাহাটীলৈকে অহা সেই জাৰ্ণিটো মই পঢ়িবলৈ আহিছিলোঁ। পঢ়িবলৈ অহাৰ মাজত মই একচুৱেলি ডান্স কৰি ভাল পাইছিলোঁ, আৰু একচুৱেলি মই এইটো লাইনত একেবাৰেই নাছিলোঁ, মানে মই কমপ্লিট এটা বেলেগ ৰাস্তাৰে আছিলোঁ। মই আচলতে এই স্পৰ্টছ লাইনৰ আছিলোঁ। তাৰপিছত নাজানো কেনেকৈ লাইফটো ইউ টাৰ্ণ লৈ ল'লে, একদম ডাইৰেক্ট কেমেৰাত ফেচ কৰিছোঁ। গতিকে সেই ষ্ট্ৰাগল বহুতখিনি গ'ল। চাইড ডান্সাৰ হিচাপে
এনেই পাছিং শ্বট দিবলৈ বহুত কাম কৰিছোঁ, সেনেকুৱা বহুত পাছিং চিন কৰিছোঁ, বহুত ছাইড ডান্স কৰিছোঁ পুৰণা বহুত ছিনিয়ৰ আৰ্টিষ্টৰ লগত। গতিকে মই ভাবোঁ সেইখিনি মোৰ শিকাৰ পিৰিয়ড আছিলে আৰু খুব ভাল লাগিলে সেইখিনি টাইমত। সেইখিনি কৰি আজি এনেকুৱা এটা পৰ্যায় পাইছোঁহি যে আজি এটা অনুৰূপা হিচাপে নিজক আজি ইয়াত থিয় দিব পাৰিছোঁ। এইখিনিতে আপোনাৰ কিছুমান কথা আমি বহুত কিছুমান কথা গম পালোঁ, যিটো পাছিং শ্বট দিছিলে, ছাইড ডান্সাৰ হিচাপে কাম কৰিছিলে। আচলতে এইবিলাক আপোনাৰ যে আপুনি যেতিয়া কৈ আছে, এইবিলাক আচলতে আমি বলিউডত যে চিনেমাবিলাকত কিছুমান আচলতে কাহিনীটো আপোনাৰ একদম ৰিয়েল কাহিনী আপোনাৰ এইবোৰ ৰিয়েল কাহিনী। মই সঁচাকৈ দেই, এইটো বস্তুটো মানে কি হয়, আপোনাৰ যেতিয়া অলপ পৰি গৈছে আপোনাৰ অভিজ্ঞতাটো অট'মেটিক মানে অভিজ্ঞতা। মই যেতিয়া দেখিছোঁ ছিনিয়ৰ আৰ্টিষ্টে অভিনয় কৰিছে, তেতিয়া চাওঁ ন তেওঁলোকৰ অভিনয় শিকি আজি গীতাৱলী বা এখন ধাৰাবাহিকতে আছে, যতীন্দাৰ লগতো ইনফেক্ট মই কাম কৰিছোঁ। গতিকে তেওঁলোকৰ পৰা শিকিবলগীয়া বস্তু বহুত থাকে মানে। গতিকে তেওঁলোকক যেতিয়া এটা সময়ত পাই যাম, আৰম্ভণি পিৰিয়ডতে যেতিয়া তেওঁলোকক পাই যাম, গতিকে তেওঁলোকৰ অভিনয় কোৱালিটিটো গম পাম যে এইটো লেভেলৰ আৰ্টিষ্ট মানে ইমান জানে তেওঁলোকে। গতিকে এইটো শিকিব পৰা বস্তু বহুত থাকে। গতিকে তেতিয়া শিকিছিলোঁ বাহঁতৰ লগত পিছত কাম কৰিবলৈ। এতিয়া হয়তো যতীন্দাৰ লগত একেটা কেমেৰা একেটা ফ্ৰেমত কাম কৰিবলৈ পাইছোঁ। গীতাৱলী বাৰ লগত একেটা ফ্ৰেমত কাম কৰিবলৈ পাইছোঁ। ৰবিদা আছে আৰু বহুত ছিনিয়ৰ উৎপলদাৰ লগতো মই কাম কৰিছোঁ। গতিকে তেওঁলোকক দেখি ডাঙৰ হৈছোঁ, তেওঁলোকক চাই তেওঁলোকৰ লগত ছাইড ডান্সাৰ বা ছাইড পাছিং আৰ্টিষ্ট হিচাপে কাম কৰি আজি তেওঁলোকৰ একেটা ফ্ৰেমতে থিয় হ'বলৈ পায়, অভিনয় কৰিবলৈ পায়। মই ভাবোঁ মই বহুত বেছি। আৰু এইখিনিতে মই এতিয়া চেনেলত দুগৰাকী চেলিব্ৰিটি আনিছোঁ। দুগৰাকী চেলিব্ৰিটি এগৰাকী হৈ গ'ল ধ্ৰুৱ কাশ্যপ আৰু এগৰাকী হৈ গ'ল আপুনি। দুগৰাকী এতিয়ালৈকে আহিছে। দুয়োগৰাকীয়ে আপোনালোকৰ মানে লাইফষ্টাইলটো বৰ বেলেগ ধৰণৰ এটা পাইছোঁ মানে। প্ৰথমগৰাকী হৈ গ'ল আহিছিলে গান গাবৰ কাৰণে, আৰু দ্বিতীয়গৰাকী আপুনি খেলৰ কাৰণে। দুয়োগৰাকীয়ে এটা মানে লাইফষ্টাইলটো বেলেগ হৈ গৈছিলে মানে ট্ৰেকটো গৈ আছিলে বেলেগ এটা বুজি গৈছে। কিন্তু আপুনি খেল কি খেলিছিলে? মই হকী খেলিছিলোঁ। মই হকী খেলি পেলাই মই ষ্টেট আৰু ডিষ্ট্ৰিক্টৰ একচুৱেলি মই ডান্স কৰি ভাল পাইছিলোঁ এটা সময়ত সৰুতে, আৰু সেই কম্পিটিশ্যন কৰিছিলোঁ য'ত ত'ত পেণ্ডেলবিলাকত লৈ যায় সজাই কচাই পেলাই পেণ্ডেলত যায় কম্পিটিশ্যন কৰি পৰা। গতিকে যেতিয়া তেনেকুৱা আছিলোঁ ভাবাই নাই যে মই অভিনয় কৰিম বা কেমেৰাত ফেচ কৰিম, এনেকৈ অভিনয় কৰিব পাৰিম। কিন্তু খেলৰ লাইনত মই খুব এক্টিভ আছিলোঁ। মই হকী খেলিছিলোঁ, মই ডিষ্ট্ৰিক্টৰ হৈ খেলিলোঁ আৰম্ভণিতে। তাৰপিছত মই ষ্টেটৰ হৈ চিলেক্ট হ'লোঁ। চিলেক্ট হোৱাৰ পাছত মই হকী কুক খালোঁ ইয়াত, এতিয়াও দাগ আছে মোৰ ভৰিত। হকীৰ কুক খালোঁ। হকীৰ কুক খোৱাৰ পাছত ঘৰৰ মানুহে ক'লে যে নাই তুমি আৰু খেলিব নালাগে। তাৰপিছত মোক এডমিশ্যন দিলে BM নিউজত, যিহেতু মই ডান্স কৰি ভাল পাইছিলোঁ কাৰণে এডমিশ্যন দিলে BM নিউজ ষ্টেট মিউজিক কলেজত। মই কথক আৰু সত্ৰীয়াত মোক BA কৰিব দিলে। তেতিয়া মই গ্ৰেজুৱেশ্যন কৰিলোঁ কথক আৰু সত্ৰীয়া। সেই তাৰ পিছৰ পৰা লাহে লাইনটো মোৰ একদম ট্ৰেকটো ইউটাৰ্ণে লৈ ল'লে আৰু সম্পূৰ্ণ চেঞ্জ। খেলটো একেবাৰে বন্ধ হৈ থাকিলে আৰু অভিনয় যাত্ৰা মোৰ আৰম্ভ হ'ল। এতিয়া আপুনি কি অনুভৱ কৰে যে আপুনি এইটো লাইনত শিকিলে নে সেইটো লাইনত আছে? মই আচলতে চাগে ব্লাডত কিবা এটা আছিলে, অভিনয় চাগে কিবা এটা ক'ৰবাৰ পৰা ক'ৰবাৰ অংশ এটা আছিলে চাগে। কিন্তু মই সুখী, মই বহুত বেছি সুখী এই লাইনটোলৈ আহি। মই ভাবোঁ মই ছাকচেছ মানে মোৰ এতিয়া বেলেগ কামত মই ঘৰৰ পৰা প্ৰেছাৰ দিছে চাকৰি কৰিবলৈ কিবা কৰিবলৈ, কিন্তু নাই মোৰ মাইণ্ডটো মই সেইটো চাইডে নিবই নোৱাৰোঁ মানে মই নোৱাৰোৱেই বেলেগ কাম কৰিব। গতিকে মই বহুত সুখী এতিয়া বহুত। কথাখিনি কৈ থাকোঁতে মই বাৰ মুখলৈ চাই আছোঁ, এই মানে কেমেৰাৰ বাহিৰত মানুহগৰাকী ইমান হাঁহি মুখে ইমান হাঁহি মাতি থাকে, কেমেৰাটোৰ ভিতৰত সোমাই যোৱাৰ লগে লগে কি হৈ যায় তাৰমানে বেলেগ এটা ৰূপ লৈ থাকে। মই কেৰেক্টাৰত সঁচাকৈ সম্পূৰ্ণ মানুহগৰাকী মানে সম্পূৰ্ণ আকাশ পাতাল বুলি এইটো কাৰণে কৈছোঁ মানে কেমেৰাত সোমাই যোৱাৰ লগে লগে বেলেগ এটা কেৰেক্টাৰ। এতিয়া চাওকচোন কেনেকৈ হাঁহিছে, আৰু মানে এনেই জেনেৰেলি বহি থাকিলেও মানে হাঁহিটো মুখত থাকেই, তাৰমানে হাঁহিটো মুখত থাকেই। এই মই আপুনিও চাগে ভাবিব এতিয়া সঁচাকৈ কৈছে নে মিছা কৈছে। আচলতে মই সঁচা কৈছে নে মিছা কৈছে আপুনি? নাই সঁচা কথা। মই খুব মানে মই ভাল পাওঁ আচলতে, মই খুব খোলাকৈ হাঁহি ভাল পাওঁ, আৰু মোৰ হাঁহিটো মানে ইউটিউবত চাগে বহুতৰে ব্লগৰ মাজত আছে। এইটো কিন্তু মজা পৰিলে, এইটো যিটো দিলোঁ মানে এনেকৈ গুচি যায় মানে
এই আমাৰ পুষ্প পুষ্পৰাজ এইটো এটা দিলো মই একদম খুব হাঁহি ফূৰ্তি কৰি থকা এজনী ছোৱালী আৰু যেতিয়াই গাঁৱৰ ঘৰত যাওঁ গোটেই অঞ্চলৰ মানুহে গম পাই যায় যে মাইনা আহিছে আমাৰ পৰা মানে এনেকুৱাকে চিঞৰো জেঠাই বাইদেউ ভিনদেউ এনেকে চিঞৰো মানে মই আৰু খুব ভাল লাগে মই হাঁহি ফূৰ্তি কৰি থকা ছোৱালী আৰু মই এইটোৱে কওঁ হাঁহি ফূৰ্তি কৰি থাকিব বহুত বেমাৰৰ পৰা আমি দূৰত থাকিম মানে অসমীয়া মানুহে হাঁহিব নাজানে বুলি এটা হেৰি আছিল কি কথা কওঁ মই জানো ভাল লাগিলে বহুত বা আপুনি ইমান ধুনীয়া হাঁহিমুখীয়া এগৰাকী মানে খঙাল নহয় ৰিলৰ আচলতে ৰিল আৰু ৰিয়েল দুয়োটাতে বেলেগ বেলেগ হয় আপোনাক লগ পাই বহুত ভাল লাগিলে আপুনি ইমান ধুনীয়াকৈ বহুত কথা কিছুমান পাতিবলৈ আছে আমি এতিয়া এইটো নকওঁ আৰু এদিনটো লগ পামেই আৰু এদিন লগ পামেই কাৰণ আমি আৰু ইয়াতে বৃন্দাবন শ্বুটিংখন মানে যেতিয়া তেতিয়া আহি থকা হয় তাৰমানে তুমি কৈ দিয়া মোৰ ৱাইফৰ লাঞ্চটো দুপৰীয়া সদায় ইয়াতে হৈ থাকিব সঁচাকৈ জুৰিৰ মানে প্ৰায় ইয়াতে হৈ যায় তাৰমানে লাঞ্চটো ইয়াতে হয় আৰু সিদিনাখনতো ইয়াতে কি বুলি কয় সন্ধিয়া আৰু একেবাৰে ইয়াতে ৰুটি চুটি পুৰি খায়ে গৈছোঁ তাত ঘৰত আৰু নবনোৱাকৈ হৈ গৈছে তাৰমানে সেইকাৰণে ডিনাৰো হৈ গৈছে ইয়াতে এইটোৱে হৈ গৈছে মই কিন্তু এতিয়ালৈকে দুপৰীয়া সাঁজটো খোৱা নাই আৰু দেখাম বৃন্দাবনৰ খানাখিনিও দেখাম আৰু বাৰ পৰা বহুত কিছুমান কথা ক'বলৈ আছে আজি হঠাৎ লগ পালোঁ কাৰণে মোৰ ইমানখিনি কুৱেশ্যন মোৰ প্ৰিপেৰেশ্যনটো নাছিলে মোৰ আৰু মই এবাৰ প্ৰিপেৰেশ্যন চলাই আহিম আৰু ধ্ৰুৱকো আকৌ এবাৰ ল'বলৈ আছে মোৰ প্ৰিপেৰেশ্যন সিদিনাখন নাছিলে হঠাৎ লগ পাই কৰিছিলোঁ আৰু ধ্ৰুৱকো আকৌ এবাৰ লওঁ বহুত কিছুমান কথা সুধিবলগীয়া আছে বহুত কথা কিছুমান আপোনালোকক জনাবলগীয়া আছে আপোনালোকে হয়তো বহুত কিছুমান কথা জানিব বিচাৰি আছে যিবোৰ কথা আপোনালোকে যদি জানিব বিচাৰে নহ'লে আপোনালোকে কমেণ্ট কৰি নিশ্চয় আপোনাক কুৱেশ্যনবোৰ সুধিব মই আৰু সেই কুৱেশ্যনবিলাক বাহঁতক এবাৰ আহি আকৌ সুধিবলৈ চেষ্টা কৰিম চ' ধন্যবাদ বা আমাৰ চেনেলত অহাৰ কাৰণে ত' পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত আৰু বাৰ এটা নতুন চেনেল খুলিছে বাগদি বৰা অফিচিয়েল আৰু বেল বটনটো মানে ঘণ্টাটো যিমান পায় সিমানেই বজাব যাতে নটিফিকেশ্যন আহিয়ে থাকে একদম মই আজি নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ আমাৰ বিশেষজ্ঞ এওঁলোক ফ'ৰ্চ কৰাই খোলাইছে আজি ইউটিউব চেনেলটো গতিকে অকণমানকৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু ভিডিঅ'বোৰ আপোনালোকে পাৰিলে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো লগতে উঠাই লৈ যাব এওঁলোকৰ লগতে হাৱাত তাৰ চেনেলৰ লগত মোৰ চেনেলটো উঠাই দিব আপোনালোকেতো উঠিব সেইটো মানে 110% গেৰাণ্টি আছে কিন্তু আমাৰ চেনেলটো আপোনালোকৰ হাৱাত উঠি যাব লাগিব সেইকাৰণে কৈছোঁ আপোনালোকেও মোৰ চেনেলটো চাই যাব আৰু তেতিয়াহে বাহঁতৰ নিচিনা মানুহক মানে মই লৈ আহিব পাৰিম আৰু মানে সাহস পাম এটা লৈ আহিবলৈ এতিয়া মই ক'ব পাৰিম যে মোৰ ছাবস্ক্ৰাইবাৰ আছে মই অলপ কথা ক'ব মই শিকিছোঁ দুই এটা তো দিবলৈ আহিম আৰু পুনৰ লগ পাম এতিয়া নতুন ভিডিঅ'ত তো আজিলৈ আহিছোঁ বাই বাই ইমানটো সামৰি গৈছোঁ